নগাঁও ৰাঙলু গ্ৰাম বিকাশ পৰিষদত মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি হ'ল জিলা নিচা মুক্তি কেন্দ্ৰ। 2 শতাধিক লোকৰ উপস্থিতিত চৰকাৰী নিচা মুক্তি কেন্দ্ৰটো উদ্বোধন কৰে নগাঁও অতিৰিক্ত আয়ুক্ত দেৱাহুতি বৰাই। আদৰণি ভাষণ প্ৰদান কৰে গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা চিৰাজ উদ্দিন আহমেদে। এই অনুষ্ঠানৰ আধৰে গ্ৰাম বিকাশৰ সভাপতি জ্যোতি প্ৰসাদ ৰাজখোৱাই কেন্দ্ৰটো মুকলি কৰা সভাত ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমি নেওগ, ডাক্তৰ গুলজাৰ হুছেইন, ড্ৰাগছ পৰিদৰ্শক চিন্ময় পাটগিৰি, নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়া পৰেশ বৰদলৈ, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ লগতে বহু উচ্চ পদস্থ বিষয়াই। নিচামুক্তি কেন্দ্ৰটোৰ মুকলি হোৱাত নগাঁৱত ড্ৰাগছ আসক্তসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি ৰাইজে আশা প্ৰকাশ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। কেৱল নগাঁৱেই নহয়, গোটেই অসমত এটি সুপৰিচিত বেচৰকাৰী সংস্থা গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত আজি গ্ৰাম বিকাশ পৰিষদ ৰাঙলুত আজি যি জিলা নিচামুক্তি কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হৈছে। আমি অত্যন্ত ভাল পাইছোঁ যে আজি ৰাঙলুত গ্ৰাম বিকাশ পৰিষদৰ যি চৌহদ, এই চৌহদতে আজি জিলা নিচামুক্তি কেন্দ্ৰ আজি শুভ আৰম্ভণি হৈছে। আমি এই জিলা নিচামুক্তি কেন্দ্ৰ আৰম্ভণিত আহি অত্যন্ত ভাল পাইছোঁ আৰু এই চেগতে মই ভাৰত চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিম যে নগাঁও জিলাত ৰাঙলুত গ্ৰাম বিকাশ পৰিষদত আজি জিলা নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে। আজি আমি প্ৰত্যেকে অৱগত যে আজি ড্ৰাগছ নামৰ যি এক মহামাৰী, যি এক ব্যাধি আজি সমাজৰ যুৱচামক নিশেষ কৰাৰ কাৰণে এটা যি দুষ্ট চক্ৰ লাগি গৈছে বা আমাৰ সমাজৰ সেই যুৱকসকল আজি দিন দুপৰতে আজি মৃত্যুমুখত ঢলি পৰিছে। আজি গতিকে এই যিসকল ইতিমধ্যে ড্ৰাগছত যিসকল আসক্ত হৈ গৈছে, যিসকল বেমাৰত ভুগি আছে, তেওঁলোকক আজি ইয়াত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ কাৰণে, সুস্থ কৰাৰ কাৰণে আজি এই ড্ৰাগছ ডি এডিকশ্যন চেণ্টাৰ আজি ফৰ্মেলি ইনগ্ৰেশ্যন কৰা হৈছে। গতিকে মই ভাবোঁ যে এই কেন্দ্ৰৰ জৰিয়তে যিহেতু ইয়াত খুব সুন্দৰ ব্যৱস্থাপনা আছে আৰু এই কেন্দ্ৰৰ পৰিচালক আচলতে নাম ল'ব লাগিব জনাব চিৰাজউদ্দিন আহমেদ ডাঙৰীয়া। তেখেতে আজি এই গ্ৰাম বিকাশ পৰিষদে আজি 5বাৰকৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিব সক্ষম হৈছে। সামাজিক ক্ষেত্ৰখনত যথেষ্ট অৱদান আছে। গতিকে গ্ৰাম বিকাশ পৰিষদে যিহেতু এই প্ৰজেক্ট, এই কেন্দ্ৰটো পৰিচালনা কৰিব, গতিকে আমি আশাবাদী যে এই কেন্দ্ৰ নিশ্চয় এটা সুব্যৱস্থা আৰু সেৱা মনোভাৱেৰে তেওঁলোকে এই কেন্দ্ৰটো পৰিচালনা কৰিব। আজি দেখিছোঁ ইয়াত যথেষ্ট সংখ্যক জিলা প্ৰশাসনৰ কেইবাগৰাকী মুৰব্বী তথা যথেষ্ট সংখ্যক সমাজৰ বয়োজ্যেষ্ঠ তথা ৰিচোৰ্চসকল আজি ইয়াত উপস্থিত হৈছে। আশাবাদী আমি সুখী এই কেন্দ্ৰটি ইয়াত দিয়াৰ কাৰণে, যিহেতু জিলা নিচামুক্তি কেন্দ্ৰ, গতিকে নগাঁও জিলাৰ সমূহ ৰাইজে নিশ্চয় এই কেন্দ্ৰৰ পৰা সুবিধাসমূহ লাভ কৰিব।